হে গাইজ, আজিৰ দিনত AI কিমান ইণ্টেলিজেণ্ট হৈছে অৰ্থাৎ কিমান আগবাঢ়ি আহিছে এইটোৰ বিষয়ে মই তোমালোকক আজি ক'ম। মই আজি কাম কৰি থকাৰ সময়ত জাষ্ট কাম কৰি আছিলোঁ, মোৰ মোবাইলত এটা ন'টিফিকেশ্যন আহিল। মই আপোনালোকক ন'টিফিকেশ্যনটো দেখুৱাই দি আছোঁ, আপোনালোকে চাব পাৰে। মাই ৱাইফছ বাৰ্থডে 5 জুন তাৰিখ। মোক এইটো মনত কৰাই দি আছে এয়াই যে তোমাৰ ৱাইফৰ 5 জুন তাৰিখে কি আছে, বাৰ্থডে আছে। মই কিন্তু কোনো ধৰণৰ ইয়াত হিণ্ট দিয়া নাই AI, অৰ্থাৎ মোবাইলত কোনো ধৰণৰ হিণ্ট দিয়া নাই, জাষ্ট কথাহে পাতিছোঁ ফোনত। মই বহুত আগত এটা কথা পাতিছিলোঁ যে তেওঁৰ বাৰ্থডে জাষ্ট সুধিছিলোঁ যে তোমাৰ বাৰ্থডে কেতিয়া, তেওঁ জাষ্ট কৈছিল বাট এতিয়া আপোনালোকে চাব পাৰে কি ইয়াতে বাৰ্থডে কেতিয়া আছে মোক মনত কৰাই দি আছে যে আপোনাৰ ৱাইফৰ বাৰ্থডে হয়, আপোনাৰ যাব লাগিব, নহ'লে আপোনাক পিটিব। যদি আপুনিও AI নিচিনা টেকনিকেল বস্তু শিকিব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ। থেংক ইউ।